তো হেগে সগৰম তোমাৰ ইউটিউব চেনেল নন ব্লগছ আৰু এইকেইদিন মানে মোৰ অলপমান খেলি-মেলি হৈছে মানে মই ভালদৰে আপোনালোকৰ মাজত ভিডিঅ' দিব পৰা নাই আজি ভাবিছো মানে এবাৰ বেতালদাহঁতৰ ফালৰ পৰা যিহেতু মই আজিলৈকে মানে বেতালদাক লগো পোৱা নাই আৰু লগতে আজি মানে 13 আগষ্ট মানে বেতালদাৰ জন্মদিন হয় তো সেইবাবে ভাবিলো মানে একবাৰ বেতালদাক লগো কৰি আহো আৰু লগতে মানে বাৰ্থডেও উইশ কৰি আহো আৰু এইফালে নৱদা এইফালে পুৰা ৰেডি না একদম মানে এইটো খেতিৰ চিজন তো পথাৰ বিলাক একদম সেউজীয়া সেউজীয়া আহিছে বাকী সেইদিনা বাৰু আমি ডিম্পুদাৰ বাৰ্থডেত গৈছিলো আৰু ডিম্পুদাৰ বাৰ্থডেত বাৰু আমি উল্টা পাল্টা কিবা কিবি গিফ্ট লৈ গৈছো তো আজি মানে কি নিম বুলি ভাবছে আজি মই গৰমাই দি আছে দাবে লৈ যাম দে মই সিদিনা দাবে নিছিলো সেইদিনা বাৰু নৱদাই দাবে নিছিল আজি বোলে দাবে নিব মই শিখৰ তিখৰে লৈ যাওঁ নেকি যিহেতু মানে বেতালদা শিখৰৰ মানে পাগল একদম নিবা পাৰি কিন্তু শিখৰ তো এটা ধুনীয়া ঠাই পালো আৰু ইয়াতে আমি ৰখি আছো তো কাক ৰখি আছো আৰু দুজন যাব সিহঁতক ৰখি আছো আৰু সেই দুইজনে হ'ল মানে এই দুইজন এইফালে আছে জিতুদা আৰু এইফালে মাধৱ দা আৰু এই দোকানখনৰ পৰা এইফালে নৱদাই মানে দাব লৈ ললে আৰু এতিয়া মানে অদ্ভুত গিফ্ট এটা বিচাৰি হাই গ'ল মানে চব্জিৰ দোকানত তো এইফালে মানে মই ৰঙালাও লৈছো মানে আজি বেতালদাৰ বাৰ্থডেত মানে আজি ৰঙালাও দিম আজিকালি মানে এটা বস্তু ট্ৰেন্ডিং হৈ গৈছে মানে চবে মানে বেলেগ বেলেগ বস্তু যেনে নৱদাই আনিছে দাব আৰু কোনোবাই কিবা কিবি ল'ব মই ললো ৰঙালাও আলু পেঁয়াজ আৰু মছলা মিলি মানে খানাটো হৈ যায় তাত আৰু এইফালে ধুনীয়াকে মানে দাদাৰ দোকানত এইফালে গিফ্টটো মানে পেকিং কৰি আছো যাতে মানে বেতালদাই অলপমান বেলেগ বুলি ভাবে আৰু এইফালে তল চাইডে দেখে দি তো এইফালে মানে মাধৱদাৰ গিফ্ট এইটো এই বম ডাঙৰ মানে কাৰ্টনটোত এইফালে শিখৰ আৰু ললিপপ আৰু তই কি গিফ্ট ললি কলগেট এণ্ড ব্ৰাছ বাকী এইফালে পুৰা গিফ্ট ৰেডি হৈ গ'ল এইফালে ধুনীয়াকে মানে পেকিং চেকিং কৰি ললো বাকী তহঁত ৰেডি না একদম ৰেডি বাকী ইয়াতে ধুনীয়াকে মানে পেকিং চেকিং কৰি ললে গিফ্ট গিলা নৱদা বেতালদা আজি পাগলা মানে নাই পাগলা মানে নষ্ট হৈ যাব এই বম কাৰ্টনটোত মানে ৰঙালাও আছে আৰু এতিয়া আহি পাই গলো বেতালদাহঁতৰ ঘৰ সেইফালে বেতালদা আছে আৰু এইফালে আছে নিপুদা তো এইফালে গিফ্ট লৈছে একদম বেতালদাক লাগি কেনেকুৱা বা এইটো গিফ্ট কি হবা আৰু এনে গেছ কৰ বল নহয় অলপমান বেলেগ আছে আনবক্সিং কৰিলে দেখা পাবি পুৰা আৰু এইফালে আছে মানে বাৰ্থডে বয় বেতালদা কই নহয় দেই বাৰ্থডে বুঢ়া বুলি কবি বাৰ্থডে বুঢ়া মানে 1 বছৰ বুঢ়া হলাই এবাৰ কিমান বছৰ 28 বছৰ বাকি টাৱাং যায় কেনেকুৱা লাগে বহুত ভাল লাগছে ভাই ভিডিঅ' বিলাক মানে ভাল লাগছে ভিডিঅ' বিলাক চাই কিনে তো বাকি এইটো কি থাকবে আৰু এনে মই এতিয়া বৰ্তমান যেহেতু মিস্ত্ৰী বক্সান হৈ আছে মই এইটো অলপ আন্দাজ কৰা পাইছো মানে কিবা এটা হেভি বস্তু আছে এতিয়া মই ক'ব নোৱাৰিম ভিতৰত কি আছে এইটো মই লাৰি চাইছো ফিল পেষ্টটো নাইকেল আছে বুলি মই কৈছো ইয়াতো মই খুলি চাইলে গম পাম মই খুলি আছো অলপমান দেৰিকে তই ৱেইট কৰ হ'ব ভাই হ'ব ঠিক আছে দে এইফালে আছে ভৰালিদা বাকি কি মানে অলপ আগতীয়াকে দেখোন আগতেও নাহিলো আৰু কিবা খাবা দিলা না নাই বেতালদাই ঠাণ্ডা খাওঁ এইকাৰণে কলগেট আৰু বেলাছ লৈ আহিছো যাতে দাঁতকেইটা ভিডিঅ'ত বগা দেখা পায় আৰু ডাঙৰ এটা চকলেট আছে ইয়াতে চকলেট নাই ৰ তুই ইমান চকলেট কুঠি নবি কি খুলিছাম লেয়াৰ সবাই নারকেল লৈছি গাইছ গৰমৰ কথা না সেইকাৰণে মানে নাৰিকল আনিছো নাৰিকল আৰু এটা আছে একদম বেলেগ অদ্ভুত গিফ্ট মানে অদ্ভুত গিফ্ট তোমাৰ কাৰণে তো আপোনালোকে বেতালৰ বাচ্চাতে লৈ আছে বেলেগ কথা নাপাব অন্নপূৰ্ণ বাস্কাত লৈছি অন্নপূৰ্ণ হয়তো অনুপম তো কি আছে চাও উতম লাগছে মাতো কি আছে মই ক'ব নোৱাৰো 1 কেজি আছে আৰু চাও ৰঙালাও ৰঙালাও মই চালু কৰিব পাৰো এ মই কথা খানে টেনচন ল'ব নালাগে এটা আমাৰ পাৰ্সোনাল গিফট লৈছি ইনাৰ বেলুন হ্যাপি বাৰ্থডে এইফালে নিপুদা আছে বাকি বেতালদাৰ বাৰ্থডে কি খোৱা না মোক ইচ্ছাক লাগি তো আকৌ হোৱা নাই সেনেকৈ প্লেন নাই ৰাতিপুৱা একাপ চাহ দিছিল বাৰু সেইটো মিছা কথা ক'লে কি হ'ব এতিয়া আৰু আকৌ প্লেন নাই আৰু কি কৰিবি আৰু নুখেলি না নিচিপ্ৰে আহিলে কিবা কৰিব ধৰিব লাগিছিল বেতালদা মানে আৰু কি ধৰিবি আৰু নিজে যদি এটা মানসিকতা থাকিব লাগিব না বোলে যি কিবা এটা শুৱেছি দে হৈ যায় ভাত অলপ পৰিলে যোগাৰ কৰিছে আকৌ কৰাই নাই তুমি কি ক'ম আৰু টকা আমাক কিবা খুৱাব নাই নাহিবে তই আৰু কি খাব লাগিব মিঠা ভাত খাব লাগিব আৰু কি খাবি মই সেইটো কথাই কৈছো বাকী বাকি বেতালদা নেদা নেকি বাৰ্থডে পাৰ্টি ঠাণ্ডা নাই মানুহ পুৰা দেখোন একদম দেখোন মাৰে পূজাৰ মানে দেউতাৰ দৰে দাচা লৈ একদম বাকি ভাইয়াত যা নেকি বহুত টাইম হ'ল ৰখিছিলো বেতালাত মানে গেছিল আমি বহুত টাইম ৱেইট কৰিছো 5 ঘণ্টা ৱেইট কৰিছো তাৰপিছত আহিছো বেতালাত গেছিলো অলপ বন্ধু আমিও তেজ ভাই যা নিপুদা গিফ্টটো পালো গোল্লা আৰু এই দিলা ঠিকে আছে দে কিবা এটা পাইছে না খাবা কিবা এটা পালো আৰু খাও দে এতিয়া বোলে বেতালদা মানে ক'ৰবাত যায় আৰু তো সেইকাৰণে মানে বেতালদাক বাই বাই দিওঁ বাকি আৰু একবাৰ মানে হেপী বাৰ্থডে একদম ধন্যবাদ আহাৰ কাৰণে বহুত ভাল লাগছে বাকি এনে
খানা খাদ্য খানা মানে আজি পাতা নাই, আজি মঙলবাৰ যিহেতু মই নাখাওঁ, আজি আকৌ খানা পাতা নাই, আজি পাহক কেতিয়াবা পাতিম, চবকে মাতিম আহিবি। এতিয়া বোলে বেতাল মানে যাবই কৰবাত, তো সেইকাৰণে ভাবিলো ভিডিঅ'টো ইমান এটা সময় নিম আৰু। তো যিহেতু মানে বেতাল তাৰ বাৰ্থডে আছিল, তো আজি মানে আহিলো একবাৰ, যিহেতু লগো পোৱা নাছিলো, আজি লগ পালো, তো ভাল লাগিল। তো বাকী আজিলৈ মানে ভিডিঅ'টো লগ পাম আৰু নেক্সট ভিডিঅ'ত।